নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আমি উদ্ভিদত পানী দিয়া দেখিছোঁ আৰু উদ্ভিদক বচাই ৰাখিবলৈ হ'লে এটা নিৰ্দিষ্ট সময়ত পানী দিব লাগে বুলি আমি জানো। যেনেকৈ আমি ফুল এজোপাক ভালদৰে প্ৰতিৰক্ষা দিবলৈ হ'লে ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত আমি পানী দিব লাগে। তেতিয়া সেই উদ্ভিদজোপাই বাষ্পীয়ভৱন, উত্তাপ আৰু বিভিন্ন বেমাৰৰ পৰা মুক্তি পায় বুলি আমি কিতাপতো অধ্যয়ন কৰিবলৈ পাইছোঁ। ঠিক একেধৰণে যেতিয়া আমি বৰশী টোপাবলৈ যাওঁ, সেই সময়ত যদি আমি বৰশীত যদি টোপ নলগাওঁ, তেতিয়াহ'লে মাছ নুঠে, সেই কথাটো নিশ্চিত। সেই গতিকে আমি বৰশীত সঠিক পৰিমাণৰ টোপ লগাব লাগিব, তেতিয়াহে আমি মাছ ধৰিব পাৰিম। ঠিক একেধৰণে যেতিয়া আমি কিবা এটা বিষয়বস্তু অধ্যয়ন কৰিবলৈ যাওঁ, সেই বিষয়টোৰ বিষয়ে আমি ভালদৰে জানিব লাগিব, ক'ত আমি পানী দিব লাগিব আৰু ক'ত আমি টোপ লগাব লাগিব। এই গোটেই কথাখিনি জনাটো দৰকাৰ আছে আৰু সেই উদ্দেশ্যেৰে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে নিশ্চয় ইংৰাজী বিষয়ত কিবা নহয় কিবা এটা উপকৃত হ'ব পাৰিবা। ফাৰ্ষ্ট পইণ্টটো ইয়াত উল্লেখ কৰা হৈছে, ৰিড দ্য লেচন এণ্ড আণ্ডাৰষ্টেণ্ড ইট ইন আছামিজ। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু অসমীয়াত চিন্তা কৰে আৰু অসমীয়াত চিন্তা কৰিয়ে তেওঁলোকে বাক্যত প্ৰকাশিত কৰে তেওঁলোকৰ নিজৰ ভাৱনাখিনি, সেই গতিকে আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীৰ প্ৰতিটো চেপ্টাৰ হওক বা লেচন হওক বা কবিতাই হওক আমি অসমীয়াত বুজি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ছেকেণ্ড পইণ্টটো হৈছে ট্ৰান্সলেট ডিফিকাল্ট লাইনছ ইনটু আছামিজ। কেতিয়াবা এনেকুৱা কিছুমান আমি ইংৰাজীৰ চেণ্টেঞ্চ দেখা পাওঁ যিটো নেকি অসমীয়াত বুজাটো অকণমান টান হৈ পৰে। তেতিয়া আমি সেই টান বুলি ভাবি লৈ তাক এৰি দিলে নহ'ব, আমি কি কৰিব লাগিব, তাক ইংৰাজীত ট্ৰান্সলেট কৰিব পাৰিব লাগিব। যদি নোৱাৰোঁ তেতিয়াহ'লে আমি বিকল্প কিছুমান ব্যৱস্থা অৱলম্বন কৰিম। আমি শিক্ষকক সুধিম যে ছাৰ বা বাইদেউ এই লাইনটো আকৌ এবাৰ অসমীয়াত বুজাই দিয়ক, তেওঁলোকে নিশ্চয় তোমালোকক বুজাই দিব। থাৰ্ড পইণ্টটো হৈছে ৰাইট ডাউন ডিফিকাল্ট ৱৰ্ড মিনিং ইন আছামিজ। কিছুমান ডিফিকাল্ট ৱৰ্ড থাকে বা তোমালোকে নতুন কিছুমান ৱৰ্ড পোৱা যাৰ অৰ্থ তোমালোকে বুজি নোপোৱা, গতিকে সেই ৱৰ্ডৰ মিনিংখিনি তোমালোকে অসমীয়াত নোট ডাউন কৰি থৈ দিবা। তাৰ অসমীয়াৰ প্ৰতিশব্দ কি হয় সেইটো লিখি থৈ দিবা। 4 নম্বৰ পইণ্টটো হৈছে মেক চামাৰী অফ দ্য লেচন এণ্ড দ্য পমছ। যিখিনি কবিতা থাকে বা যিখিনি চেপ্টাৰ থাকে তাৰ যিটো চামাৰী অসমীয়াত সম্পূৰ্ণৰূপে বুজি লোৱাৰ পিছত তাৰ চামাৰীটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে 5 নম্বৰ, সেইটো কোৱা হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড আনচাৰ, স্পেচিয়েলি দ্য কম্পিটেঞ্চি বেছড কুৱেশ্যন। তো আমাৰ যিবোৰ কুৱেশ্যন আনচাৰ থাকে পাঠ্যপুথিত, সেইখিনি কৰাৰ উপৰিও যিহেতু তোমালোকে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত দেখিলেই গম পাবা যে কিতাপৰ যিখিনি প্ৰশ্ন প্ৰায় নাহেই, সকলোবোৰ প্ৰশ্ন যিহেতু কম্পিটেঞ্চি বেছড, অৰ্থাৎ আমি নিজে যাতে কি চিন্তা কৰিছোঁ তাৰ উত্তৰ আমি কেনেকৈ দিছোঁ সেইটোৰ ওপৰত ভিত্তি কৰি প্ৰশ্নসমূহ আচলতে কটা হৈছে। সেইকাৰণে কম্পিটেঞ্চি বেছড কুৱেশ্যনসমূহক উলিয়াই ল'ব লাগে। ইউটিউবত তোমালোকে চাৰ্চ কৰিব পাৰা বা CBSE যিখিনি কিতাপ থাকে বা প্ৰিভিয়াছ ইয়েৰৰ যিখিনি কুৱেশ্যন থাকে বা তোমালোকে বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰৰ কুৱেশ্যনবোৰ লৈ লোৱা, তাত যি যি কম্পিটেঞ্চি বেছড কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰৰ আনচাৰ কৰিবলৈ যত্ন কৰা, নিশ্চয় তোমালোকে বহুতখিনি উপকৃত হ'বা। 6 নম্বৰ যিটো পইণ্ট আছে সেই পইণ্টটোত কোৱা হৈছে প্ৰেক্টিচ ৰাইটিং ডেইলি 2 or 3 নিউ চেণ্টেঞ্চ ডেইলি। তোমালোকে প্ৰত্যেক দিনা যি ৱৰ্ড তোমালোকে শিকিলা সেই ৱৰ্ডখিনিৰ মিনিং জনাৰ উপৰিও তাক চেণ্টেঞ্চত ট্ৰান্সফৰ্ম কৰিব পাৰিব লাগিব। তোমালোকে চেণ্টেঞ্চ লিখিব পাৰিব লাগিব। যিদিনাখনেই তোমালোকে 2 বা 3টামান চেণ্টেঞ্চ নিজেই লিখিব পাৰিছা, কিবা এটা বিষয় পঢ়ি বা কিবা এটা প্ৰেগাপ পঢ়ি বুজি ল'লা যে তুমি সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। গতিকে সেইকাৰণে আমি ৰাইটিং স্কিল ডেভেলপ কৰিব লাগিব। আমাৰ যিটো চিন্তা আমি সেইবোৰক প্ৰকাশ কৰিব পৰাকৈ ইংৰাজীত লিখিব পৰাকৈ আমি সক্ষম হ'ব পাৰিব লাগিব। নেক্সট 7 নম্বৰ যিটো পইণ্ট দিয়া আছে, লাৰ্ণ ভকেবুলাৰী স্মাৰ্টলি। আমাৰ যিখিনি নতুন নতুন ৱৰ্ড থাকে বা চিমিলাৰ যিবোৰ ৱৰ্ড থাকে আমি সেইবোৰক খুব ধুনীয়াকৈ আমি মনত থ'ব লাগিব আৰু মুখস্থ কৰিলেও বহুত ক্ষেত্ৰত ল'ৰা ছোৱালীয়ে পাহৰি যায় আৰু সেইকাৰণে আমি কিছুমান ট্ৰিক্স এপ্লাই কৰোঁ আৰু ট্ৰিক্স এপ্লাই কৰি কৰি আমি নতুন নতুন শব্দবোৰ বা একে ধৰণৰ শুনা শব্দবোৰৰ অৰ্থবোৰ আমি জানি ল'ব লাগিব। নেক্সট তাৰপিছত 8 নম্বৰত কোৱা হৈছে ইউজ ভিডিঅ'ছ ইন আছামিজ প্লাছ ইংলিছ। তোমালোকে
যিবোৰ পাঠ্যক্ৰমৰ বৰ্ণনাৰ যিটো ভিডিঅ' থাকে সেই ভিডিঅ'বোৰ তোমালোকে চাবা ইউটিউবত অজস্ৰ আছে তোমালোকে মোৰ ইউটিউব চেনেল যদি ভিজিট কৰিছা মোৰ এই ইউটিউব চেনেলটো তোমালোকে পাবা এনেধৰণৰ ভিডিঅ' য'ত মই প্ৰতিটো ইংৰাজী চেপ্টাৰক প্ৰথমতে ইংৰাজীত কৈ যাওঁ আৰু তাৰপিছত তাৰ অসমীয়াৰ অৰ্থ কি মই আখৰে আখৰে প্ৰতিটো লাইন মই বৰ্ণনা কৰি গৈ আছো গতিকে তোমালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত লিংক দি দিয়া থাকিব তোমালোকে তাত গৈ সেইখিনি ক্লিক কৰি ভিডিঅ'বোৰ চাই ল'ব পাৰিবা নেক্সট 9 নম্বৰ যিটো পইণ্ট ইয়াত দিছো ফ্লো এক্সাম পেটাৰ্ণ ইনক্লুডিং গ্ৰামাৰ ছেকশ্যন তোমালোকৰ এক্সাম পেটাৰ্ণ কি হয় ইংলিছত কি ধৰণৰ প্ৰশ্নবোৰ সোধা হৈছে সেই পেটাৰ্ণটো তোমালোকে বুজি পাব লাগিব লগতে গ্ৰামাৰৰ কেনেধৰণৰ প্ৰশ্নবোৰ আহি আছে আমি আগৰ ধৰণে বা 1998 চনত কি প্ৰশ্ন আহিছিলে সেইমতে যদি আমি পঢ়ি যাওঁ তেতিয়াহ'লে আমি হয়তো পৰীক্ষাত মুখ ঠেকেচা খাব পাৰোঁ সেই গতিকে আমি এক্সামৰ যিটো ফ্ল' বা এক্সামৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো বুজি ল'ব লাগিব কি ধৰণৰ প্ৰশ্ন আচলতে সোধা হৈছে পৰীক্ষাত আমি সেই ধৰণে নিজকে প্ৰস্তুত কৰিব লাগিব নেক্সট একেবাৰে শেষৰ যিটো মই পইণ্ট ইয়াত উল্লেখ কৰিছো সেইটো হৈছে ৰিভিজন ইজ দ্য কি তোমালোকে যি বুজি পালা তোমালোকে যি পঢ়িলা তাক যদি তোমালোকে ৰিভাইজ কৰি নাথাকা বা ৰিভিজন দি নাথাকা তেতিয়াহ'লে তোমালোকৰ কিন্তু তাত বহুতখিনি দুৰ্বলতা দেখা পোৱা যায় তোমালোকে যদি ৰিভিজন সময় সময় কৰি গৈ থাকা তেতিয়াহ'লে দেখিবা মেট্ৰিকৰ ওচৰত তোমালোকৰ প্ৰায় সকলোবোৰ বস্তু ক্লিয়াৰ হৈ যায় আৰু তোমালোকৰ ৰিজাল্টটো ভাল হয় গতিকে এই সৰু কথাখিনি জনাবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিবা ভিডিঅ'টো সম্পূৰ্ণভাৱে অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং